দলগাঁৱত বিকলাঙ্গ উন্নয়ন পৰিষদৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন। মাহিলী ভাত্তা ৩,০০০ টকালৈ বৃদ্ধিৰ দাবী। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি শনিবাৰে দৰঙৰ দলগাঁৱত উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস। সমাজত অৱহেলিত, অনাদৃত, বিশেষভাৱে সক্ষম ব্যক্তিসকলে জীৱনৰ লগত সংগ্ৰাম কৰি শাৰীৰিক, মানসিক, সামাজিক নানা ঘাত প্ৰতিঘাতৰ মাজেৰে নিজকে বিশ্বৰ দৰবাৰত আন সাধাৰণ মানুহৰ দৰে খোজ মিলাই চলাৰ বাবে বুকুভৰা উদ্যম লৈ ঐক্যবদ্ধ হোৱা দলগাঁও আঞ্চলিক বিকলাঙ্গ উন্নয়ন পৰিষদৰ উদ্যোগত শনিবাৰে দলগাঁৱত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটিত দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, খাৰুপেটীয়া মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক জাকিৰ হুছেইন, ডাক্তৰ ৰফিকুল ইছলাম আনচাৰী, আব্দুল সাত্তাৰ, ছাইদুৰ ৰহমান আদি বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। পৰিষদৰ সাধাৰণ সম্পাদক আব্দুল ওহাবে স্থানীয় বিধায়কক দলগাঁও বিকলাঙ্গ উন্নয়ন কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল আৰু কাৰ্যালয় গৃহ বনাই দিয়াৰ বাবে দাবী জনোৱাৰ লগতে চৰকাৰৰ ফালৰ পৰা দিয়া ১,০০০ টকা মাহিলী ভাত্তাৰে পৰিয়াল নচলে। প্ৰতিমাহে প্ৰতিবন্ধীসকলক ৩,০০০ টকালৈ মাহিলী ভাত্তা বৃদ্ধি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। ডাঙৰ ডাঙৰ অফিচত একাউণ্টছ অফিচাৰ হৈ কিনে কৰ্মৰত হৈ আছে। বহু স্কুল কলেজত সাবজেক্ট টিচাৰ, লেকচাৰাৰ, প্ৰফেচৰ হৈ কিনে আপোনাৰ শিক্ষা দান কৰি আছে। মানুহৰ যাৰ বিবেক আছে তাকে জ্ঞানী বুলি ক'ব লাগিব। আপোনাৰ স্বাস্থ্য কি আছে কি নাই, চেহাৰা কি আছে কি নাই, আপোনাৰ ক'ত ভাঙা আছে ক'ত টুটা আছে, সেইবিলাক কাউণ্ট কৰিব নালাগে। মানুহজন কিমান ভাল, মানুহজন কিমান জ্ঞান আছে সেইটোৰ ওপৰতে কাউণ্ট কৰিব লাগে। আমি সকলোৱে সক্ৰেটিছৰ নাম শুনা পাইছো। বিখ্যাত দাৰ্শনিক আছিলে, তেখেত চুটি চাবৰ মনো আছিল, কিন্তু তেখেতৰ নাম আজিৰ যুগতো মানে সেই আৰম্ভণিৰ পৰা এতিয়ালৈকে চবেই মানে তেখেতক ডাঙৰ প্ৰখ্যাত দাৰ্শনিক, ডাঙৰ ফিলচফাৰ, ডাঙৰ পলিটিচিয়ান বুলি আজিৰ দিনতো তেখেতে কোৱা কথাখিনি মানুহে পালন কৰি আছে। গতিকে আজি যিসকল উপস্থিত ইয়াতে আছে, মই তেখেতসকলক এটা কথা অনুৰোধ কৰিম যে যিসকল ব্যক্তি আজি ফিজিকেলি চেলেঞ্জ হৈ আছে, তেখেতসকলে নিজৰ মনৰ চেলেঞ্জটো আঁতৰাব নালাগে, হেৰুৱাই যাব নালাগে। যে আমি মানুহ, আমাৰ এখন ভৰি নাই, এখন হাত নাই, কিন্তু আমাৰ বিবেক আছে, আমাৰ ব্ৰেইন আছে। গতিকে আমি যিখিনি কৰিব লগা কাম, যিজন ব্যক্তিৰ হাত ভৰি চব আছে তাতকৈ আমাৰ ব্ৰেইন কোনো গুণে কম নহয়। গতিকে আমি সমানে সমানে কাম কৰি যাব পাৰিম। এই চেলেঞ্জটো আমাৰ মানুহৰ মাজত থাকিব লাগিব, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে কামিয়াব হ'ব পাৰিব। আজি যিজন ব্যক্তি ইয়াতে গান গাইছে, তেওঁৰ নামটো কি আছিলে? সঞ্জীৱ দাস। তাক মই ১০,০০০ টকাও দিছিলো, মনত আছে মোৰ, হয়নে? মই এই গান গোৱাৰ কাৰণে তাৰ গান মই যোৱা বছৰ আগৰ বছৰ মই এই বিকলাঙ্গ অফিচত আহিছিলো, এই সঞ্জীৱ দাসৰ গান শুনিছিলো। এইটো বোলে মোৰে সঞ্জীৱ দাসৰ গান শুনি মোৰ ইমান মানে মনোমুগ্ধ হৈ গৈছিল যে তেখেতৰ মাজত মানে যদিও বিকলাঙ্গ কিন্তু তেখেতৰ যিটো নেকি স্পৃহা, গানৰ প্ৰতি যিটো তেওঁৰ মানে যিটো মানে ইচ্ছা দেখা পাইছিল, আৰু তাৰ যিটো টোন, এইটো বহুত ফিজিকেলি ভাল থকা মানুহৰো হ'ব নোৱাৰে। প্ৰতিবন্ধকতা তাক কিন্তু আপোনাক বাধা দিব পৰা নাই। তাৰ যিটো ভিতৰত যিটো অভিপ্ৰায় আছে, তাৰ যিটো নেকি আৰ্ট আছে, সেই আৰ্টক বাধা